এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ প্ৰতিটো ভ্ৰাম্যমান নাট্য দলে তেওঁলোকৰ যি নাট প্ৰদৰ্শন কৰিব অহা বৰ্ষত অৰ্থাৎ 2024-25 বৰ্ষত এই সমূহ নাটকক লৈ তেওঁলোক ব্যস্ত হৈ পৰিছে লগতে বহুকেইটা নাট্য দলে ইতিমধ্যে তেওঁলোকৰ পোষ্টাৰ আৰু প্ৰমো ভিডিঅ দৰ্শকৰ কাৰণে মুকলি কৰি দিছে এই ভ্ৰাম্যমান নাট্য দলৰ এটা কথা জানেনে এই ভ্ৰাম্যমান নাট্য দল ভাৰতৰ লগতে পৃথিৱীৰ ভিতৰতে বিৰল আৰু একমাত্ৰ অসমত থকা এটি মনোৰঞ্জনৰ মাধ্যম এই ভ্ৰাম্যমান থিয়েটাৰৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত স্কুল কলেজ মন্দিৰ মছজিদ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠিত হৈ আহিছে কিন্তু কেনেকৈ জন্ম হ'ল ভ্ৰাম্যমান থিয়েটাৰ এই ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাস জানিবলৈ আমি ঘূৰি যাব লাগিব 1959 চনৰ পাঠশালা চহৰত সেই সময়ত যাত্ৰা দলৰ প্ৰতিষ্ঠিত অভিনেতা সদানন্দ লহকৰে পাঠশালা চহৰত জন্ম দিছিলে নটৰাজ অপেৰা নামেৰে এটি যাত্ৰা নাট্য দল এই অপেৰাই সমগ্ৰ নামনি অসমৰ লগতে উজনি অসমৰ গোলাঘাট পৰ্যন্ত নাট পৰিৱেশন কৰিবলৈ গৈছে আৰু বিশেষকৈ চাহ বাগিচাসমূহৰ ভিতৰত নটৰাজ অপেৰাই বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছিল সেই সময়ত যাত্ৰা দলৰ জনপ্ৰিয়তা যদিও বহুত আছিল তথাপিও ইয়াৰ আৰ্থিক দিশটো সিমান ভাল নাছিল কাৰণ যাত্ৰা দলসমূহে একেৰাহে নাট পৰিৱেশন কৰিব পৰা নাছিল মাজত বহু সময়ৰ ব্যৱধানত তেওঁলোকে কিছু বিবাহ সবাহ আদি নাট্য প্ৰদৰ্শন কৰাৰ কাৰণে নিমন্ত্ৰণ লাভ কৰিছিল আৰু বহু কম মাননিত তেওঁলোকে নাট প্ৰদৰ্শন কৰিছিল সেই সময়ত যাত্ৰা দলত অভিনয় কৰিবলৈ বা কাম কৰিবলৈ শিল্পীসমূহ সিমান ইচ্ছুক নাছিল যদিহে মনৰ নিচাত তেওঁলোকে কাম কৰি গৈ আছিল তথাপিও আৰ্থিক দিশটো দুৰ্বলতাৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ সক্ষম হোৱা নাছিল যাত্ৰা দলৰ বিপৰ্যয়ৰ সময়ত ত্ৰাণকৰ্তা হিচাপে থিয় দিছিলে এজন মহান পুৰুষে যাৰ নাম অচ্যুত লহকৰ যাক কোৱা হয় ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি অচ্যুত লহকৰ হ'ল নটৰাজ অপেৰাৰ জন্মদাতা সদানন্দ লহকৰৰ ভাতৃ আৰু এই অচ্যুত লহকৰে আহি যেতিয়া তেওঁ যাত্ৰা দলৰ কাম কাজবিলাক পৰিচালনা কৰিছিলে তেওঁ বুজিবলৈ চেষ্টা কৰিছিলে তেতিয়াই তেওঁ এই দুৰ্যোগবিলাকৰ এটা উমান ল'বলৈ চেষ্টা কৰিলে যাত্ৰা দলসমূহে সেই সময়ত চহৰৰ সলনি গাঁৱে ভূঞে অনুষ্ঠান পৰিৱেশন কৰি আছিল আৰু অচ্যুত লহকৰে এই কথাটো ভালদৰে জানিছিলে যে চহৰলৈ যাত্ৰা দলক লৈ আহিব নোৱাৰিলে ইয়াৰ আৰ্থিক দিশটোৰ কেতিয়াও সফলতা নাহে ব্যৱসায়িকভাৱে সফল কৰিবলৈ হ'লে যাত্ৰা দলক চহৰলৈ আনিবই লাগিব কাৰণ সেই সময়ত গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰ তেজপুৰৰ বাণ থিয়েটাৰ আদিত চহৰৰ মানুহখিনিয়ে নাটক উপভোগ কৰি বহুত আনন্দ লাভ কৰিছিল সেই কথাখিনি অচ্যুত লহকৰে ভালদৰে উপলব্ধি কৰিছিলে যে যাত্ৰা দলতকৈ এই যিখিনি প্ৰতিষ্ঠিত থিয়েটাৰ হল আছে এই থিয়েটাৰ হলসমূহত মানুহে বা দৰ্শকে নাটক চাই বহুত মনোৰঞ্জন লাভ কৰে কিন্তু যাত্ৰা দলত মাইক সেট অবিহনে বা লাইট অবিহনেও সেই সময়ত দৰ্শকৰ বহুত জনপ্ৰিয়তা লাভ কৰিছিলে দৰ্শকৰ মাজত ইয়াৰ সমাদৰ আছিল আৰু দৰ্শকে খুব আনন্দ লাভ কৰিছিলে এই যাত্ৰা দলসমূহৰ নাট উপভোগ কৰি এইখিনি সময়তে অচ্যুত লহকৰ দেৱৰ মনলৈ এটা চিন্তা আহিল এক নতুন চিন্তা এক নতুন মনোৰঞ্জনৰ মাধ্যম যে যাত্ৰা দলৰ পৰা যাত্ৰা অৰ্থাৎ যিয়ে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব পাৰে আৰু যেটো প্ৰতিষ্ঠিত থিয়েটাৰ হল আছে যেনে ভাস্কৰ নাট্য মন্দিৰ বাণ থিয়েটাৰ সেই সময়ত তেওঁলোকৰ দৰে মঞ্চ বা তেনেকুৱা ধৰণৰ লাইট সাউণ্ড বা তাৰ মঞ্চৰ যিখিনি আহিলা আছে সেইখিনি লগাই তেওঁ অসমীয়া দৰ্শকক এক নতুন মনোৰঞ্জনৰ মাধ্যম উপহাৰ দিয়াৰ এক চেষ্টা কৰিলে আৰু এই চেষ্টাৰ ফলশ্ৰুতিতে জন্ম হ'ল ভ্ৰাম্যমান থিয়েটাৰ সম্পূৰ্ণ ব্যৱসায়িক চিন্তাধাৰাৰে জন্ম দিয়া এই মাধ্যমটিয়ে 1963 চনত 2 অক্টোবৰ তাৰিখে পাঠশালাৰ হৰি মন্দিৰৰ প্ৰাংগণত নাট মঞ্চস্থ কৰি সমগ্ৰ পৃথিৱীকে উপহাৰ দিছিলে অসমৰ প্ৰথমখন তথা পৃথিৱীৰ ভিতৰে প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰ প্ৰথম অৱস্থাত এই নাট্য দলটি ভ্ৰাম্যমান বুলি কোনেও কোৱা নাছিলে কিন্তু এই ভ্ৰাম্যমান শব্দটো ক'ৰ পৰা আহিল এইখিনি কথা জানিবলৈ আমি উভতি যাব লাগিব 1963 চনৰে জজ ফিল্ডলৈকে অচ্যুত লহকৰ দেৱৰ সপোন আৰু উদ্দেশ্য আছিল ভ্ৰাম্যমান থিয়েটাৰ চহৰলৈ আহক আৰু এই সপোন আৰু উদ্দেশ্য সফলতা বুলিয়ে ক'ব লাগিব কাৰণ প্ৰথম বৰ্ষতেই নটৰাজ থিয়েটাৰে গুৱাহাটীৰ জজ ফিল্ডত নাট মঞ্চস্থ কৰিবলৈ সুবিধা লাভ কৰিছিল আৰু সেই প্ৰদৰ্শনীত উপস্থিত আছিল
অসমীয়া সমাজৰ বা আধুনিক অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱ। নাট উপভোগ কৰি ৰাধা গোবিন্দ বৰুৱাদেৱে পিছদিনাই তেওঁ নিজৰ বাতৰি কাকতত লিখিছিল যে যাৰ নিজৰ শব্দ যন্ত্ৰ আছে, বৈদ্যুতিক কৌশল প্ৰয়োগ কৰিব পৰাকৈ যন্ত্ৰ আছে, জেনেৰেটৰ আছে, মঞ্চ আছে, নিজৰ প্ৰেক্ষাগৃহ আছে, আনকি গাঁত খন্দা সন্তাৰ পৰা আৰম্ভ কৰি কেৰাহী বাল্টি সকলো আছে। এনেকুৱা এটি মাধ্যম একক, অনন্য আৰু পৃথিৱীৰ ভিতৰতে বিৰল বুলিয়েই তেওঁৱেই প্ৰথমে নামকৰণ কৰিছিল পৃথিৱীৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ। অৰ্থাৎ সেই দিনাৰ পৰাই সেই যিটো বাতৰি শিৰোনাম আছিলে, সেই শিৰোনামটোৰ পৰাই এই মাধ্যমটিৰ নাম হৈ পৰিল ভ্ৰাম্যমান থিয়েটাৰ। অচ্যুত লকৰদেৱে ৬০ৰ দশকতে ভ্ৰাম্যমান থিয়েটাৰক লৈ যি ব্যৱসায়িক সফলতাৰ সপোন দেখিছিলে, সেই সপোন আজি কি ৰূপ পালে, ব্যৱসায়িকভাৱে কিমান সফল হ'ল ভ্ৰাম্যমান থিয়েটাৰ, তাৰ সাক্ষী আপোনালোক সকলোৱে। এয়াই ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম কাহিনী আৰু এয়াই ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাস। ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম কাহিনী আপোনালোকে গম পালেই, কিন্তু এই ভ্ৰাম্যমান থিয়েটাৰ অৰ্থাৎ প্ৰথম বৰ্ষৰ প্ৰথমখন থিয়েটাৰ যিখন আছিলে নটৰাজ থিয়েটাৰৰ, তাৰ কিছু জন্ম কাহিনী আছে। সেই অচ্যুত লকৰদেৱে কেনেকুৱা প্ৰচেষ্টাৰে তেওঁ এই ভ্ৰাম্যমান থিয়েটাৰখন প্ৰথম বৰ্ষটোত নাটসমূহ উপস্থাপন কৰিছিলে, প্ৰথম বৰ্ষত কি কি নাটক আছিলে, বা প্ৰেক্ষাগৃহত গেলাৰীৰ কনচেপ্টটো ক'ৰ পৰা আহিলে, বা ষ্টেজখন কেনেকৈ সজাইছিলে, এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ মই লৈ আহিম অন্য এটি ভিডিঅ'ত। আৰু এই ভিডিঅ'টি আপোনালোকে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। গতিকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।